ওম নম শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষী আপোনালোকক স্বাগতম জনাইছোঁ মহাপ্ৰভু এষ্ট্ৰলজি চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আহকচোন পলম নকৰি আজিৰ দিনটো সাধাৰণভাৱে জানি লওঁ। এতিয়া সময় হৈছে 3:45। আজি শাওণ মাহৰ 6 তাৰিখ 23 জুলাই শুক্ৰবাৰ। আজি সূৰ্যোদয় হ'ব 5:06 আৰু সূৰ্য অস্ত যাব 6:21। আজি তিথি থাকিব চতুৰ্দশী তিথি। আজি যদি আপোনালোকে পূজা পাৰ্বণ শ্ৰাদ্ধ আদি কৰিব লগা হয় তেতিয়াহ'লে চতুৰ্দশী তিথিত কৰিব লাগিব। নক্ষত্ৰ থাকিব পূৰ্বচাৰা নক্ষত্ৰ দুপৰীয়া 2:45। জন্ম আজি যদি শিশুৰ জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব ধনুৰাশি, বৰ্ণ হ'ব ক্ষত্ৰিয় বৰ্ণ, গণ হ'ব নৱগণ, অষ্টোত্তৰী বৃহস্পতিৰ দশা আৰু দশা হ'ব ৰবিৰ দশা। মৃত্যে আজি দোষ নাই। দিব্যা 2:45 গতে ত্ৰিপাদ দোষ। যদি 2:45 পিছত মানুহজন ঢুকায় তেতিয়াহ'লে দুটা দোষ পাব। যাত্ৰা আজি পূব দিশে আপোনালোকে যাত্ৰা নকৰিব বা শুভ কৰ্ম নকৰিব। এতিয়া আমি যাম পঞ্চামৃত যুগলৈ। পঞ্চামৃত যুগৰ প্ৰথম টাইমটো হ'ল 6:57 পৰা 7:49 আৰু দ্বিতীয় টাইমটো হ'ল 10:24 পৰা 12:59 আৰু তৃতীয় টাইমটো হ'ল 2:43 পৰা 4:26। বন্ধু বান্ধৱীসকল, এই তিনিটা টাইমত আজি আপোনালোকে পঞ্চামৃত খুৱাব পাৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি যাম ৰাশিফল শিতানলৈ। ৰাশিফল শিতানলৈ যোৱাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো উপভোগ কৰিব আহিছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট বক্সত ওম নম শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বাটনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আহকচোন পলম নকৰি আমি ৰাশিফল শিতানৰ মাজলৈ যাওঁ। প্ৰথমে যাওঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো অৰ্থ লাভ হোৱাৰ যোগ দেখা পোৱা গৈছে বা ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰো যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, বাছনি পৰীক্ষা, অনলাইন পৰীক্ষাসমূহতো ভালে ফল দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব নীলা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু ব্যৱসায় বাণিজ্য চাকৰিত আজি লাভৱান হোৱাৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বাছনি পৰীক্ষা, অনলাইন পৰীক্ষা বা উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগো আজিৰ দিনটোত দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো আনন্দ লহিব আৰু প্ৰেমৰ প্ৰস্তাৱ, বিবাহ আদিৰ দিন ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব নীলা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু আপোনালোকৰ আজিৰ দিনটোত যোগাযোগ বৃদ্ধি পাব পাৰে বা লাভৱান হ'ব পাৰে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। নতুন যোগাযোগ সৃষ্টি হ'ব পাৰে। শিক্ষাক্ষেত্ৰে উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষাসমূহ, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব গোলপীয়া। কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য আজি অলপ সিমান এটা ভাল দেখা পোৱা নাযায়। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়। নানা বাধাৰ সন্মুখীন হ'ব পাৰে, অলপ সাৱধানে চাই চিতি কৰ্ম কৰিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, বাছনি পৰীক্ষা, অনলাইন পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকে আজিৰ দিনটোত আগ নবঢ়াই ভাল, কিয়নো আপোনালোকৰ বাধাৰ সন্মুখীন দেখা পোৱা গৈছে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়। সৰু সুৰা হাই কাজিয়া, কণ্ডল এনেকুৱা ধৰণৰ সৃষ্টি হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যত উন্নত চাকৰি প্ৰাপ্তি বা নতুন বন্ধুৰ লাভৱান হ'ব, যাৰ ফলত আপোনালোকৰ আজি উন্নত হোৱাৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, বাছনি পৰীক্ষা, অনলাইন পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখুৱাইছে। বিবাহ আদিৰ ক্ষেত্ৰত বা প্ৰেমৰ প্ৰস্তাৱ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব নীলা। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ক্ষয় ক্ষতি হোৱা দেখা পোৱা গৈছে বা লাভৱান হোৱা বা এনেকুৱা ধৰণৰ আজিৰ দিনটোত দেখা পোৱা নাযায়। অলপ সাৱধানে চাই চিতি কৰ্ম কৰিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, বাছনি পৰীক্ষা, অনলাইন পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ক্ষতি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ প্ৰেমত ব্যাঘাত ঘটিব পাৰে বা বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগ নবঢ়াই ভাল। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব হালধীয়া। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো উপভোগ কৰি আছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো মই ৰাশিফলৰ লগতে অন্যান্য ভিডিঅ'বোৰ আপোনালোকে তেতিয়া পাবলৈ তেতিয়াহ'লে সুবিধা হ'ব আৰু কাষত থকা বেল আইকন বাটনটো দবাই দিব। আহকচোন আমি পলম নকৰি বাকীকেইটা ৰাশিলৈ যাওঁ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজি অশান্তি হ'ব পাৰে, কিয়নো আপোনালোকৰ ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তি আদি উন্নত হোৱাৰ যোগ দেখা পোৱা নাযায়। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়। পঢ়াত মনোযোগ নবহা, পৰীক্ষাত ভাল ফল নোপোৱা, বাছনি পৰীক্ষা, অনলাইন পৰীক্ষাসমূহত আপোনালোকৰ ভাল নম্বৰ নোপোৱা আদি ক্ষেত্ৰত হ'ব পাৰে বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। অলপ সাৱধানে চাই চিতি মনোযোগ দি পঢ়া শুনা কৰিব। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু ব্যৱসায় বাণিজ্যত উন্নত লাভৱান হোৱাৰ যোগ দেখা পোৱা গৈছে আৰু নতুন বন্ধুত্বৰ লাভৱান হ'ব, যাৰ ফলত আপোনালোকৰ আজিৰ দিনটো ভাল হোৱা দেখা পোৱা যায়। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব হালধীয়া।
ধনু ৰাশি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে যদিও নানা সমস্যাৰ সন্মুখীন হ'ব পাৰে অলপ সাৱধানে চাই চিতি চলিব শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা যায় আৰু শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ অনলাইন পৰীক্ষা বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখুৱাইছে প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখুৱাইছে বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো ভালে দেখুৱাইছে বিবাহৰ দিন আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখুৱাইছে আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখুৱাইছে লাভ দেখুৱাইছে আৰু ব্যৱসায় বাণিজ্যতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ অনলাইন পৰীক্ষা বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ ভালে দেখা পোৱা গৈছে প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব নীলা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে লাভ হোৱা দেখা পোৱা গৈছে ব্যৱসায় বাণিজ্য উন্নত চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ অনলাইন পৰীক্ষা বাছনি পৰীক্ষা সমূহতো ভালে দেখা পোৱা গৈছে প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে বিবাহৰ দিন ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো সুখ শান্তি হোৱা দেখা পোৱা গৈছে আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া বন্ধু বান্ধৱীসকল এতিয়া আমি যাম অন্তিমটো ৰাশিলৈ অন্তিমটো ৰাশি হ'ল মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ বা ব্যৱসায় বাণিজ্য বা এনেকুৱা ধৰণৰ শিক্ষা ক্ষেত্ৰে আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখুৱাইছে বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে বা বিবাহৰ দিন ক্ষেত্ৰত বা প্ৰেমৰ প্ৰস্তাৱ আদিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা গৈছে আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব নীলা বন্ধু বান্ধৱীসকল আজিৰ ৰাশিফল নিতান্ত এইখিনিয়ে আছিল আশা কৰোঁ আপোনালোকে জানি ভাল পালে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে একো একোটা লাইক কৰিব কমেণ্ট কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকন বাটনটো দবাই দিব আৰু আপোনালোকৰ মাজত পুনৰ এটা ভিডিঅ' লৈ অহাৰ পুনৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতি চেনেললৈ বিদায় সুপ্ৰভাত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়